হ'ল আকৌ আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰখন আৰু 5 বছৰকৈ গঠন কৰাত আমি সহায় কৰিব লাগিব। একেলগে যেন আমি ভোটদান দিওঁ তাৰ কাৰণে আপোনালোকে আহি যাওক। আমি সদায় আপোনালোকক আঁকোৱালি লওঁ আৰু আজি সেইকাৰণে আৰু ইউপিপিএল এলায়েন্স হয় বহুত আঁচনি আমি ইয়াত পাবলৈ সক্ষম হৈছে। তথাপিও যিমান আমাৰ চৰকাৰ আছে প্ৰতি স্কিম আৰু বেনিফিচিয়াৰিজ আৰু ইণ্ডিভিজুৱেল স্কিম এইবিলাক দিব বিচাৰিছে, কিন্তু সেইবিলাক জানি ল'ব লাগিব। 1 নম্বৰ আমি এতিয়া প্ৰত্যেক গাঁৱত জাগাত আমি মহিলা বা আমি দেখি পাইছোঁ বিশেষ গণ্ডগোল হয় ক'ত ঘৰত না ঘৰ নোপোৱাও আছে। এতিয়াও ঘৰ 2024 শেষ হ'ব আৰু শেষে হৈছে, কিন্তু আমি ক'ব পাৰোঁ যে আজিৰ পৰা মানে ঘৰ নাপাব। নতুনকৈ আগত যেনেকৈ চেঞ্চাছ কৰিছে সেইটোকে বনাই পেলাই আৰু তাৰ পিছত নাই নাপাব। এতিয়া ভোট বিচাৰে হয় না নহয়? কোনোবা আছে কোনোবা পোৱা নাই। তো সেইটো আমি যেতিয়া BTR একমত কৰিছিল, BTR 27 তাৰিখ জানুৱাৰী 2020 এই সময়ত আমাৰ এটা আলোচনা কৰিছিল যে আমাৰ IY ভোট যে 2024 শেষ হ'ব। ইয়াৰ পিছত আমিতো নাপাবই এখন নতুনকৈ চেঞ্চাছ কৰিব। তো সেইটো হ'ল আমাৰ সুবিধা যে আমাৰ যেনেকৈ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যেনেকৈ নেতা এই নেতাবিলাক আমাৰ যেনেকৈ অনুৰোধ এই অনুৰোধটো ৰাখিছে, এইটো আমাৰ কাৰণে খুব ভাল পাইছে। এইটো আমাৰ চৰকাৰে দিছে, এইটো আমি ক'ব লাগিব। তো সকলোৱে সেইটো পাব বিচাৰে। প্ৰতি গাঁৱত আমি সোমাইছোঁ যে অৰুণোদয়টো পাব লাগিব, হয় এইটো অৰুণোদয়টো পাবই। CMA ক'লে যে যোনে যোনে ৰেচন কাৰ্ড আছে এই মানুহবিলাকক অৰুণোদয় দিয়া হ'ব বুলি একদম কথা ক'লে ল'ব দিছে। যোনে যোনে পোৱা নাই BTR অঞ্চলত আমাৰ BTR গভৰ্ণমেণ্টে বহুত আঁচনি লৈছে। বহুত মানুহে জানে নাজানে, এতিয়াও নজনা বহুত আমাৰ ৰাইজে নাজানে। তো সেইবিলাক কম্বল আঁঠুৱা দ্বাৰা আমি ঘৰখন মানে উন্নতি নহ'ব, কিন্তু এই আঁঠুৱাও আমাৰ কাৰণে দৰকাৰ। ঠিকে ইয়াতকৈ অলপ বেছি দিম, আঁঠুৱাটো 200হে লয় হয় না নহয়? আমি 5,000কে দিছোঁ। 5,000 যেন এই চব্জি বা সৰু সৰু দোকান দিব পৰা সেইটো আমি প্ৰজেক্ট বা সেইটো পলিচিটো লৈছে। সেইটো হ'ল পঞ্চায়ত বিধান, সেইটো এটা আঁচনি। আৰু ষ্টুডেণ্টছবিলাকৰ কাৰণে স্কুলত পঢ়াৰ কাৰণে বা ক্লাছ 10 এইবিলাক গমেই নাপায়। আজি ক্লিয়াৰকৈ মই কৈছোঁ, ক'লাকৈ কৈছোঁ। তো সেইবিলাক আমাৰ ৰাইজৰ আঁচনি, সেই ৰাইজৰ আঁচনিটো ৰাইজে ল'ব লাগিব। এইটো বিষয় লৈ আমি আলোচনা কৰিম। তো ইয়াৰ কাৰণে আপোনালোকৰ আগত কিছুমান কথা আমি 6খন বছুমতাৰী সকলোৱে আগত নিজৰ বহুমূলীয়া ভাষণ দাঙি ধৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। জইনিং প্ৰগ্ৰাম, এই প্ৰগ্ৰামখন চলাই লৈ যোৱা আমাৰ ব্লকৰ ছেক্ৰেটাৰী মনোজ ব্ৰহ্ম হাজোৱাৰী ডাঙৰীয়া আৰু ইয়াত উপস্থিত আমাৰ কমচে কম 30জনকৈ বেছি লিডাৰবিলাকে আপোনালোকৰ মাজত গৈ পেলাই আলোচনা কৰিছে আৰু ৰাইজৰ বহুত সমস্যা আছে। সেই সমস্যাৰ বিষয়ে হয়তো নিশ্চয় কথা পাতিম বা আমাৰ যি BTR যেনেকৈ আমাৰ তাততো হ'ল MP আমাৰ ইলেকশ্যন হ'ব 7 তাৰিখ মে নিৰ্বাচন, আৰু ইয়াত কাৰণ ইমান দিনে আমি ভাবি আছিলোঁ যে কেতিয়া বুজি পাব
কেনেকৈ আমি একেলগে ইমান এটা ভাল এটা চৰকাৰত সকলোকে আমি একেলগে একেটা ময়দানতে থকাটো কেনেকৈ দেখা পাম এইটো ভাবি আছিলোঁ তথাপিওতো আমি दिनैनि जयनिं हाबाफारिया जोब्बाय लोगोफोर नोंथांमोनाबो जयनिंआव माबायदि जादों नुलांखाबाय आरो मानसिया बेसेबां फैदों नुलांखाबाय दा आंनि भिडिअखौबो एसेयावनो दोनथ'बाय लोगोफोर बयनिसिमबो गोजोन्थों।